ফাৰ্মখনত মানে সেফটিনেছটো অকমান বেছি বজাই ৰাখিব লাগিব। মই পানীত কি দিওঁ, ফাৰ্মখনত কি স্প্ৰে কৰোঁ। Hello everyone and welcome back to my YouTube channel guys. I hope all of you well. So let's start the video. So guys, আপোনালোকৰ আগত কৈছিলোঁ আগৰ ভিডিঅ'টোত মই পানীত কি দিওঁ আৰু ফাৰ্মখনত কি স্প্ৰে কৰোঁ। তো আপোনালোকক আজি দেখাই দিব গৈ আছোঁ। তেন্তে বলক আপোনালোকক প্ৰথমে মই কৈ লওঁ কি মই কেনেকৈ মই মেইনটেনেঞ্চ কৰি আছোঁ আৰু কিমান কি হৈ আছে ৱেট আপোনালোকক এবাৰ দেখাই দিম। দেখিছে মোৰ ফাৰ্মখন আমি ইয়াৰ পৰা গোটেইটো আপুনি এনেকৈ চব দেখিছে একদম ধুনীয়াকৈ পূৰা পোৱালিখিনি মেলি দিয়া হ'ল। গতিকে পোৱালিখিনি এনেই আন্দাজ কৰক আপোনালোকে কিমান দিন হ'ব পাৰে। চাইজটো দেখি আপোনালোকে আন্দাজ কৰিব কিমান দিন হৈছে। গম পাইছে দেখিছে বতৰটো ঠাণ্ডা যদিও সিহঁতি পূৰা মুখ মেলি আছে, গৰম ভাৱ এটা ওলাই আছে সিহঁতৰ গাৰ পৰা। গম পাইছে আৰু সিহঁতৰ চাইডে চাইডে ঘূৰি পেলাই পূৰা গাত গৰম ভাৱটো মোৰ গাতো লাগি আছে। ধৰক মই গম পাই আছোঁ কিমান গৰম হৈ আছে। তো সিহঁতিতো সিমান গৰমতেই দেখিছে গোটেইখন তেনেকৈ হৈ আছে। সেইখিনি পানী শেষ হৈ গ'ল, পানীকেইটাত দিবলৈ হ'ল। দেখিছে সিহঁতি মুখ মেলি আছে, দূৰত থাকিলেও সিহঁতে মুখ মেলিয়ে আছে, কাৰণ ব্ৰইলাৰ গা গৰমটো বেছি হয়। চ' সিহঁতি সেইকাৰণে মুখ মেলি আছে। মানে সিহঁতি মুখ মেলি থকাৰ কাৰণটো বেলেগ নাই। গম পাইছে পূৰা গৰম সিহঁতৰ গাটোৱে গৰম সিহঁতৰ। আৰু এবাৰ এইখিনি পোৱালি এতিয়া মোৰ বিহুৰ ওচৰতে যাব, মানে বিহুৰ ওচৰত কি বিহুৰ মাজতে যাব। গতিকে বিহুত মানুহটো বন্দী হৈ থাকিব লাগিব আৰু দেখিছে নহয়। আৰু আপোনালোকৰ টাইগাৰ ঘৰত তেনেকৈ মানে বিহুত ব্ৰইলাৰ থাকিব আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। তো মোৰতো দেখিছে মোৰ বিহুত মই বিশেষকৈ মই নহয় আৰু মোৰ ঘৰৰ মানুহখিনি থাকিব। গতিকে মোৰ ইমান বিশেষ হেৰি নহয়, প্ৰব্লেম নহয়। তো মোৰ বিহুৰ আখৰা আছে, কিবা কিবি আছে, আপোনালোকে ভিডিঅ' চাইছেই। তো মই আখৰাত আকৌ বিহুত গুচি যাম। তো বিহু প্ৰগ্ৰেমবিলাকত তো বিহু প্ৰগ্ৰেমবিলাক আপোনালোকক দেখাই থাকিম মাজে মাজে, আপোনালোকে চাই থাকিব। গম পাইছে কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু বিহুৰ মাজে মাজে আপোনালোকক মই ব্ৰইলাৰ ফাৰ্মৰো মোৰ ভিডিঅ' দি থাকিম। মই ঘৰত যেতিয়া আহিম ধৰক মই তেতিয়া যিমান পাৰোঁ সুবিধা কৰি আপোনালোকৰ কাৰণে এটা মই ভিডিঅ' প্ৰভাইড কৰি থাকিম। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব যদি ভাল পায়, আৰু লগতে বেল আইকনটো দবাই থৈ দিব, তেতিয়া নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই যাব। আৰু গাইছ ইয়াতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। তো আপোনালোকে যিমান পাৰে ফাৰ্মখনত মানে সেফটিনেছটো অকমান বেছি বজাই ৰাখিব লাগিব। কাৰণ কি হৈছে বতৰটো আপোনালোকে নিশ্চয় গম পাইছে যিসকলে কৰি আছে। তো বতৰটো বৰ্তমান চেঞ্জ হৈ আছে, ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে বেমাৰ আজাৰো বহুত মানে বিসংগতি দেখা দিয়ে। তো গতিকে বেমাৰ আজাৰৰ পৰা হাত সাৰিবৰ কাৰণে বহুত ধৰণৰ আপোনাৰ মেডিচিন হওক বা আপোনাৰ কিবা স্প্ৰেয়াৰ কৰিব লাগে, কিবা কৰিব লাগে, সকলোবিলাক আপোনালোকে মেইনটেইন কৰিব, মানে ট্ৰাই কৰিব যিমান পাৰে। 100% এফৰ্ট যদি দিয়ে একো কথা নাথাকে, তো ছাকচেছ আপুনি হ'ব, মানে বেমাৰৰ পৰা প্ৰতিৰোধ পাব। ত' গতিকে আপোনালোকে যিমান পাৰে সেই বস্তুবিলাক মেইনটেইন কৰিবলৈ চেষ্টা কৰক। আৰু ময়ো কৰি আছোঁ বৰ্তমান। মই আপোনালোকক আগত বহীখন দেখাইছোঁ কিমান কি হৈ আছে, আপোনালোকেতো দেখিছেই পাৰ্চেণ্টেজটো। ত' এতিয়াও মই আপোনালোকক দেখাম মই কেনেকুৱা কি হৈ আছে। গম পাইছোঁ চাই থাকক আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাই যাব আৰু মই কেনেকৈ কি মেইনটেনেঞ্চ কৰি আছোঁ সকলোবিলাক জনাই যাম। ত' আৰু আপোনালোকো সাৱধান হৈ থাকক, অন্যথা আপোনালোকৰ মানে বহুত সমস্যা হ'ব পাৰে। ত' আৰু গাইজ বৰ্তমান যিমানখিনি গোটেই কুকুৰাখিনি মই দুখন চাঙত উঠাই থৈছোঁ। তো দুখন চাঙত উঠাই থৈছোঁ যদিও বৰ্তমান অকণমান পোৱালিখিনি বয়সটো বাঢ়ি গৈছে, ডাঙৰ হৈ গৈ আছেতো। চ' মই এতিয়া আকৌ তলতো চেম্বাৰত আকৌ বনাম বুলি ভাবিছোঁ। দেখিছে এইবিলাক ধুনীয়াকৈ ভুচি মানে আপোনাৰ যিখিনি ভুচি আছিলে পুৰণা ভুচিখিনি ৰেডি কৰি থোৱা আছে, আকৌ নতুন অলপ মিক্স কৰি আকৌ সিহঁতক মানে দুটা বা এটা চেম্বাৰ আকৌ বনাই অলপ পাতল কৰি দিম। গম পাইছে। তো আপোনালোকেও যদি কৰিছে জনাবচোন কেনেকুৱা হৈ আছে, আৰু যদি কৰিব বিচৰাসকলেও কৰি চাব পাৰে। গম পাইছে মই কৰি চাম বুলি মানে লৈছোঁ আৰু আকৌ দেখিছোঁ। তো গাইজ এতিয়া বৰ্তমান যিটো পৰিস্থিতি চলি আছে সেই পৰিস্থিতিটো আমি যিমান পাৰোঁ আমি মানে
প্ৰব্লেমবিলাক আমি ছল্ভ কৰিব লাগিব, মানে পৰিস্থিতিটো আমি চম্ভালিবলৈ চেষ্টা কৰিব লাগিব। তো গতিকে আমি বহুতখিনি কথা মেইনটেইন কৰিব লাগিব। তো আপোনালোকে কেনেকৈ কি কৰিছে এবাৰ মোক কমেণ্ট কৰি জনাবচোন। তো মই বৰ্তমান যিখিনি হয় মই আপোনালোকক জনাই আছোঁ, আপোনালোকক দেখাই আছোঁ, আৰু আপোনালোকে কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাব, গম পাইছোঁ। আৰু দেখিছে এই পলিথিনবিলাক যদি বেছিকৈ বতাহ মাৰে, তো বতাহ মাৰিলে মই পলিথিনবিলাক লগে লগে নমাই দিওঁ, গম পাইছে। তো পলিথিনবিলাক নমাই দিওঁ কাৰণ বাহিৰৰ বতাহটো সোমোৱাৰ লগে লগে বহুত প্ৰব্লেম হৈ যায়। তো বাহিৰৰ বতাহত বেছিকৈ বস্তুবিলাক আহে বুলি কয় আৰু, গতিকে আমি যিমান পাৰোঁ এই পলিথিনবিলাক নমাই দি থৈ দিওঁ, বুজিছোঁ। আৰু যেতিয়া আকৌ বতাহ গ'ল আকৌ উঠাই দিওঁ। তো আৰু কি হয় গেছবিলাক যাবলৈ আমি তলফালৰ পৰা উঠাই দিছোঁ বৰ্তমান, সেই হিচাপত আমি ওপৰফালৰ পৰা উঠাব লাগে। কিন্তু কি হৈছে বতাহটো মাজে মাজে অহা যোৱা হৈ থাকে নাই বেছি, তো গতিকে আমি ওপৰফালৰ পৰা নমোৱা নাই এতিয়ালৈকে, তলফালৰ পৰা নমাই থৈছোঁ। ক'ৰবাত নামি আছে তথাপিও, বেছি দেখিছে। তো গাইছ প্ৰথমতে আপোনালোকক মই দেখাই ল'ব বিচাৰিছোঁ মোৰ কিমান দিনত কিমান ৱেট আহিছে, আৰু মই আপোনালোকক মোৰ বহীখন দেখাই দিছোঁ। তাৰ আগত আপোনালোকক দেখাইছোঁ, মই চমুকৈ অকণমান দেখাই দিম। আগতে যিখন দেখাইছিলোঁ ধৰক গোটেইখিনি দেখাই দিছিলোঁ, আজি অকণমান এনেই দেখাই দিছোঁ আপোনালোকক জাষ্ট। তো আৰু দেখাম আপোনালোকক মই প্ৰথমৰ পৰা কি মেডিচিন ইউজ কৰিছোঁ, সকলোবিলাক আপোনালোকক দেখাই দিম। তো চাই থাকক ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক পাই যাব। তো চাই থাকক, মই দেখাই দিছোঁ। তো গাইছে দেখিছে কিমান হৈ আছে আৰু কিমান দিন আজি চলি আছে, দেখিছে। মই ডাইৰেক্ট মুখে নাই কৰা, আৰু ডাইৰেক্ট দেখাই দিছোঁ বহীখনে চমুকৈ। তো এইখিনি বস্তু লিভাৰটনিকশ্যনে ইউজ কৰিব কৈছে, আমি অলৰেডি ইউজ কৰি আছোঁ, দেখিছে। আপোনালোকক দেখাই দিছোঁ এবাৰ কি কৰি আছোঁ। আপোনালোকক দেখাই দিছোঁ প্ৰথম মই কি ইউজ কৰিছোঁ। তো বলক মই প্ৰথমৰ পৰা একদম ভিতৰ সোমাই অহাৰ পৰা দেখাই দিছোঁ। দেখিছে ইয়াত ফৰ্মেলিন থৈ দিছোঁ পানী দি পিনে, 6 ঘণ্টা মূৰে মূৰে আমি পানীখিনি চেঞ্জ কৰি থাকোঁ। বিশেষকৈ 6 ঘণ্টাৰ ভিতৰত মানে যিখিনি মেডিচিন হয় সেইখিনিয়ে কাম কৰে, আৰু 6 ঘণ্টাৰ পাছত বোলে মেডিচিনৰ যিটো এফেক্ট হয় এফেক্টটো কম হৈ যায়। চ' আমি 6 ঘণ্টা মূৰে মূৰে চেঞ্জ কৰি থাকোঁ, আহিছে। তো আৰু ভিতৰত মই দেখাই দিছোঁ আপোনালোকক, ভিতৰত আহিছোঁ আৰু ভিতৰত আহি আপোনালোকক দেখাই দিছোঁ, আৰু গোটেইখিনি বস্তু ইয়াত মই থৈ দিছোঁ। তো কোনটো টাইমত কি বস্তু ইউজ কৰোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ, গম পাইছে। তো প্ৰথমতে মই কি ইউজ কৰি আছোঁ আপোনালোকক এবাৰ প্ৰথম দেখাই দিছোঁ। তো প্ৰথমতে মই দেখাই দিছোঁ কি ইউজ কৰিছিলোঁ, দেখিছে। তো এইখিনি কি হয় আপোনালোকেতো ধৰিব পৰা নাই। তো বিশেষকৈ এইখিনি হ'ল এচিড। তো প্ৰথম পানীখিনি চাফা কৰিবৰ কাৰণে এচিড ইউজ কৰিছোঁ। তো এচিডটোৰ লগত আৰু প্ৰথম পোৱালিখিনি যেতিয়া পোৱালি আহিছিলে, তাৰপিছতে এই বস্তুটো আপোনাৰ দেখিছে, এইখিনি হ'ল আয়ডিন বুলি কয়। তো পানী মানে এচিডৰ লগত এইখিনি ইউজ কৰিছিলোঁ। তো কিমান দিব লাগে মই জনাই দিম বাৰু শেষত, আপোনালোকে ভিডিঅ' চাই থাকক, গম পাইছে। তো সেইখিনি বস্তু ইউজ কৰি আছোঁ, সেইখিনি বস্তু ইউজ কৰিছোঁ দেখিছে। তাৰপিছত কি ইউজ কৰিছোঁ দেখিছে, এইটো ক্লিন টেপ। তো আপোনাৰ ফ'কাছটো ভালকৈ হোৱা নাই চাগে ভিডিঅ'টো, আপোনালোকক এবাৰ দেখাই দিছোঁ মই, গম পাইছে দেখিছে। তো এইটো ক্লিন টেপ বুলি কয়। তো এইটো ইউজ কৰিছোঁ পানী চাফা কৰিবৰ কাৰণেই, গম পাইছে। সেইকেইটা বস্তু চব বস্তু এটা মই ইউজ কৰি আছোঁ, ভৰাই থৈ দিছোঁ আৰু, গম পাইছে। তো এইখিনি বস্তু হ'ল পানী চাফা কৰিবৰ কাৰণে। তাৰপিছত আপোনাৰ মেডিচিন আৰু কি মই ইউজ কৰিছোঁ, ঠিক আছে, মই দেখাই দিছোঁ এবাৰ। তো এয়া দেখিছে। তো এইবিলাক মানে আপোনাৰ যিবিলাক গিলান আহে, গিলানবিলাক নাই অনা, বটলতে লৈ আহিছোঁ। তো এইটো হৈছে আপোনাৰ লিভাৰৰ কাৰণে ইউজ কৰিছোঁ, লিভাৰ টনিক এটা, গম পাইছে। আৰু লগতে এইফালে আছে আপোনাৰ স্প্ৰে কৰিবৰ কাৰণে, তো গাত স্প্ৰে কৰা। এইটো এনেকৈ ধৰক আমাৰ যিবিলাক হেৰি হয়, তো বটলতে আমি লৈ আহিছোঁ, এইটো গাত স্প্ৰে কৰিবলৈ দিছে, গম পাইছে। আৰু লগতে আমাৰ ফৰ্মেলিন আপোনালোকে জানেই, ফৰ্মেলিনটো চিনি পায়, এইখিনি ফৰ্মেলিন আনি থৈছোঁ। তো ফৰ্মেলিনো ইউজ কৰি থাকোঁ মাজে মাজে, কাৰণ এতিয়া পৰিস্থিতি বেলেগ হৈ আছে। চ' ফৰ্মেলিনবিলাক ইউজ কৰি থাকোঁ পূৰা, গম পাইছে। তো আৰু লগতে বহুত বস্তু কিবাকিবি আছে, সেইবিলাক আপোনালোকক পাছত আকৌ নেক্সট ভিডিঅ'ত দেখাই দিম। বেছি ধৰক এতিয়া আপোনালোকক যদি মই দেখাই থাকোঁ ভিডিঅ'টো দীঘল হৈ গৈ থাকে, চ' বৰ বেছিকৈ দেখাই দিয়া নাই। আৰু ক'ত এইখিনি বস্তু কেনেকৈ কি ইউজ কৰিছোঁ আপোনালোকক এবাৰ মই কৈ দিব বিচাৰিছোঁ। তো আপোনালোকে যদি এচিড দিয়ে, তো এচিড 10 লিটাৰ পানীত 4 ml বা 5 ml আপুনি দিব পাৰে। আৰু তাৰ লগত আয়ডিন আপুনি 10 লিটাৰ পানী হিচাপত মই আপোনালোকক জোখ দিছোঁ, 10 লিটাৰত 2 ml দিওঁ। তো 2 ml ঠাইত আপুনি 3 ml 4 ml আপুনি দিব পাৰে ধৰক, অকণমান বেছি হৈ যায় কেতিয়াবা। ধৰক কি হয় পানীটো বেছি বোলে লেতেৰা হৈ আছে, লেতেৰা পানীত অকণমান বেছিকৈ দিব পাৰে, একো এফেক্ট নহয়। তো গতিকে আপোনালোকে যিমান পাৰে এলএচবিলাক আহে ধৰক, এলএচৰ পৰা আপোনাৰ পৰামৰ্শ লৈ ল'ব পাৰে, গম পাইছে। আৰু যিটো আপোনাৰ নীলা আপোনাৰ সেউজীয়া এটা দেখাইছিলোঁ, সেউজীয়াটো আপুনি গাত স্প্ৰে কৰিব লাগে।
গাড়ী স্পেয়াৰ কিমান কি কৰিব লাগে সেইবিলাক আপোনালোকে যেতিয়া LSR আহিব ধৰক LSR সুধি ল'ব আৰু লগতে মই পানীত কি দিছোঁ বিশেষকৈ সেইটোৰ ওপৰতে মই বনাইছিলোঁ ধৰক ভিডিঅ'টো তো আপোনালোকে দেখিলে নহয় কি মই ইউজ কৰি আছোঁ ফৰ্মেলিনটো বিশেষকৈ মই দিনটোত দুবাৰকৈ ইউজ কৰিছোঁ যিহেতু পৰিস্থিতিটো বেয়া চ' যিমান পাৰোঁ মেইনটেনেঞ্চ কৰি ৰাখিবলৈ ট্ৰাই কৰিছোঁ চ' আপোনালোকে এবাৰ সেনেকৈ ধৰক মেইনটেনেঞ্চ কৰি চাওক যদি কিছুমানৰ মেইনটেনেঞ্চটো কম হৈছে তেওঁলোকৰ কথা কৈছোঁ যিবিলাকে মেইনটেনেঞ্চ কৰি আছে তেওঁলোকেতো কৰি আছে অলৰেডি নকৰাবিলাকৰ কথা কৈ আছোঁ যিবিলাকে নাই কৰা ধৰক তেওঁলোকে যিমান পাৰে মেইনটেনেঞ্চ কৰক অ'কে আৰু আমাৰ বিহু আহি আছে ত' বিহু সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভিডিঅ'টোৰ যোগেদি যিসকল মোৰ বন্ধুবৰ্গ আছে সকলোলৈকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈকো চ' আপোনালোকেও বিহু ভালদৰে উদযাপন কৰক আৰু ৰঙালী বিহুৱে আপোনালোকৰ মনবোৰ জীপাল কৰি তোলক ত' তাৰে কামনা কৰিলোঁ ত' গাইছ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আসন